নমস্কাৰ অসমীয়া চেনেল মিনাক্ষী ৰান্ধনী খাললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ একদম সহজতে বনোৱা এটা ৰেচিপি মাংস পোলাও একদম সহজ কুকাৰতে বনাইছোঁ। সকলোৱে বনাব পাৰিব, একদম সহজতে বনাইছোঁ, কম খৰচতে আপোনালোকৰ ঘৰতে থকা সামগ্ৰীখিনিয়ে বনাব পাৰিব, বেলেগ কিবা কিবি নাই দিয়া আৰু। এইখিনি বনাবলৈ কম সময়তে কি লাগিব আমাক, মই অলপমান মাংস লৈছোঁ, বনলেছ লৈছোঁ, বনলেছ নল'লেও হয়। 400 গ্ৰাম বাচমতি চাউল 400 গ্ৰাম 400 গ্ৰামেই লৈছোঁ। তাৰপৰা পিঁয়াজ লৈছোঁ দুটা কাটি, আদা নহৰু আৰু বিলাহী ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, লং ইলাচি ডালচেনি, মই লং কেইটামান সৰহকৈ লৈছোঁ। তাৰপৰা শুকান জলকীয়া লৈছিলোঁ, এই তেজপাত, দৈ অকণমান লৈছোঁ, আপোনালোকে আধা কাপ দৈ লাগিব, আপোনালোকে দিব, মই অকণমানে লৈছোঁ। তাৰপৰা এই মছলা লৈছোঁ, এয়া চফগুটি গুড়ি, জিৰা গুড়ি, এয়া ধনিয়া গুড়ি মই আৰু অকণ দিছোঁ, কম হ'ব, ধনিয়া গুড়ি অকণমান লাগে। তাৰপিছত ইয়াতে কাশ্মীৰ চিমলা মিৰ্চ মই আৰু অকণ দি দিছোঁ। তাৰপিছত আকৌ জলকীয়া গুড়ি অকণমান দিম, বৰ জ্বলা হ'ব নহয়, বৰ জ্বলা হ'লে খাবলৈ ভাল নালাগে। আপোনালোকে যদি খাই দি ল'ব সৰহকৈ। এইখিনি গৰম মছলা, তাৰপৰা ইয়াতে অকণমান হালধিও দি দিম, হালধিখিনি লগতে মছলাৰ লগতে মিক্স কৰি দিম। তাৰপৰা এইখিনি এতিয়া মই ডাঙৰ বাতি এটাত লৈ লৈছোঁ, ডাঙৰ এটাত। ইয়াতে মই গোটেই অকণমান মেৰিনেট কৰিলোঁ, মেৰিনেট নকৰিলেও হয়, মেৰিনেট তাতে ডাইৰেক্ট বনাব পাৰি, কিন্তু মই কৰিলোঁ আৰু মছলাখিনি ইয়াতে বাকি দিলোঁ। বাকী পেলাই ভালদৰে সানি ইয়াতে সেই দৈকণো দি দিলোঁ ভালদৰে। দৈ আপোনালোকে 400 গ্ৰামত আধা কাপ দৈ লাগে সাধাৰণতে, মই মিঠা দৈ এইটো, সেইকাৰণে মই 2 চামুচ দিছোঁ, 2 চামুচেই নহয় আৰু 2 চামুচেই দি দিলোঁ আৰু, সৰু চামুচে 2 চামুচ, ডাঙৰ চামুচ নহয়। ভালদৰে মঠি ইয়াতে মই নিমখ থাকি গৈছে, নিমখটো দিম, নিমখটো সানি পেলাই প্ৰায় কমেও আধা ঘণ্টা সময় থ'ব লাগিব ঢাকন মাৰি। নিমখটো আপোনালোকে হিচাপত দি ল'ব বা পিছত দি ল'ব, ইয়াত অলপমান দি ভালদৰে মিক্স কৰি ঢাকন মাৰি থৈ দিব আধা ঘণ্টামান। এঘণ্টামান থ'লেতো আৰু ভাল। তাৰপিছত এইবোৰ ধনিয়া আৰু পিঁয়াজ পাত লৈছোঁ তাত দিবলৈ, তাতো দিম, কেঁচাইও দিম। তাৰপৰা এইখিনি বনাওঁগৈ। মই ৰিফাইন তেল দিম, ৰিফাইন তেল দিব ইয়াত ঘিউ দিব পাৰে, ঘিউটো বনাবলৈ ভাল লাগে। ৰিফাইন তেল বৰ এসোপাও নালাগে, আপোনাৰ আধা কাপো সম্পূৰ্ণ নালাগে, দিব পাৰে। পাঁচফোৰণ অকণ দি লৈছোঁ, তেজপাত, তাৰপিছত সেই লং ইলাচি ডালচেনি আৰু জলকীয়া গোটেইখিনি ইয়াত দি দিম। ইলাচি মই 2টা দিছোঁ, অকণমান ফালি দিব ইলাচিটো। তাৰপৰা ইয়াত পিঁয়াজখিনি দি ভালদৰে প্ৰায় 1 মিনিটমান সময় ভাজি ল'ম। পিঁয়াজখিনি 1 মিনিটমান সময় ভাজি, 1 মিনিট নহয় আধা মিনিট ভাজিলেও হ'ব বাৰু। তাতে আদা নহৰু যিখিনি বটি লৈছোঁ সেইখিনিও দি ল'ব। আদা নহৰুখিনি যি বটি লৈছোঁ সেইখিনি ইয়াতে দি দিম। এইখিনিও দি অকণমান প্ৰায় 1-2 মিনিটমান সময় ভাজিব লাগিব, 1 মিনিটমান ভাজিব, 1-1.5 মিনিট। তাৰপিছত বিলাহী কেইটুকুৰা দি দিম। বিলাহী কেইটুকুৰাও দি অকণমান নিমখ লাগিব, নিমখকণ দি দিব। আৰু তাত আমি কমহে নিমখ দিছোঁ, মোৰ খালি নিমখ দি দিয়া ভিডিঅ'খন পটকৈ কাট খাই গ'ল, আপোনালোকে নিজে দি ল'ব, ভিডিঅ'খন কাট খাই গ'ল। জোখৰ মতে নিমখকণ। এইখিনি বেছি সময়ত কোমলাব নালাগে, ইয়াতে আপুনি মাংসখিনি বাকি দিব লাগিব। মাংসখিনি বাকি সেইখিনিতে ভালদৰে অকণমান সময়, মানে বহুত সময় নহয়, ইয়াৰ অকণমান যিখিনি পানী সেইখিনি অকণমান শুকুৱাই ভাজিলে হৈ গ'ল, বহুত সময় ভাজিব নালাগে। কাৰণ কুকাৰতহে বনাইছোঁ,
এনে কেৰাহীত বনালে ভাজিব লাগিল কিন্তু কুকাৰতহে বনাইছোঁ গতিকে আমি বহুত সময় ভাজিব নালাগে ইয়াত চাউলকেইটা অলপ দেৰি পাছত অলপমান সময় ভাজি চাউলখিনি দি দিব লাগিব চাউলখিনি দি ভালদৰে মিক্স কৰি অকণমান সময় ভাজিব লাগিব পটককৈ চাউলে পানীখিনি শুহি লৈয়ে তাত শুকায়ে যায় বেছি সময় থ'ব নোৱাৰি ইয়াত পানী দিব লাগিব পানী বহুত নিদিব পানী মাত্ৰ চাউলখিনি তিতি থকাকৈ দিব তিতি থকাকৈ দিলেই হ'ব পানী বহুত পানী দিলে ভেৰভেৰীয়া হ'ব কেইখন চাউলটো আকৌ তিয়াইও থৈ নিদিব দেই কুকাৰটো এনেও আমি ভাত বনাওঁৱেই সিজিয়ে যায় গতিকে চাউল তিয়াই থ'লে বেয়া গতিকে আমি চাউল তিয়াই নথওঁ ধুই ডাইৰেক্ট ইয়াত দিহে দিছোঁ পানীখিনি আপোনালোকে চাব মই কিমান দিম পানীখিনি মানে হিচাপ বুলিবলৈ নাই কাৰণ দিগদাৰটো কিমান পৰিমাণৰ লৈছে কি কথা সেইকাৰণে মাত্ৰ এইখিনি তিতি থকাকৈ দিব চাউলৰ ওপৰ চিৰকৈ ওপৰলৈ বহুত থকাকৈ পানী নিদিব আপুনি চাব মই দিছোঁ মাত্ৰ তিতি এয়া মাত্ৰ এনেকৈ তিতি থকাকৈ হৈ যাব ইয়াতে আৰু অকণমান দি দিব পানী বাৰু নহ'লে বাচমতি চাউল নহয় চাউলৰ ওপৰত কথা এইখিনি ইয়াতকৈ পানী নিদিব খালি জুইকুৰা কমাই বনাব জুইকুৰা কমাই দিব ইমানেই হৈ যাব যথেষ্ট ইয়াতে মই এতিয়া ইয়াৰ ওপৰতে পিঁয়াজ আৰু ধনিয়া পাতকেইটা ইয়াৰ ওপৰতে দি মিক্স কৰি দিম পটককৈ পানী শুহি লৈয়ে চাউলে ইয়াতে দি অকণমান বেছি মিক্স কৰিব লাগে এনেও মিক্স হ'বই সিমানেই এতিয়া ঢাকনখন মাৰি জুইকুৰা কমাই দিব কম জুইত এটা হুইচেল মাৰিলে হৈ যাব জুইকুৰা কমাই দিব খালি এয়া হৈ গ'ল এটা হুইচেল মানে খুব ধুনীয়া জৰ্জৰীয়া হৈ গৈছে দেখিছেনে কি ধুনীয়া লাগিছে গোন্ধটো ইমান ধুনীয়া আহিছে বঢ়িয়া গোন্ধ এতিয়া ইয়াতে কাঢ়ি পেলাম আমি এইখিনি হৈয়ে গৈছে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো টিপি দিব এই ঘণ্টাটো যে সেইটো টিপি দিব তেহে মই দিয়া ভিডিঅ'লৈ আপোনালোকলৈ যাব এনে ভিডিঅ'ৰ যোগেদি মই আকৌ আহিম আজিলৈ আহিছোঁ আৰু নমস্কাৰ